জয়ন্ত বৰা ফেন্স ক্লাবৰ সহযোগত যুৱ সমাৰোহৰ আয়োজন বিহালীৰ কল্যাণ আশ্ৰমত। বিহালী সমষ্টিৰ অন্তৰ্গত কল্যাণ আশ্ৰমত বিহালী সমষ্টিৰ যুৱক যুৱতীসকলৰ সহযোগত অনাগত 2021 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এখন যুৱ সমাৰোহৰ আয়োজন কৰা হয়। সভাখনত উপস্থিত যুৱক যুৱতীসকলৰ লগতে সকলো সমষ্টিবাসীৰ সমস্যাসমূহৰ ওপৰত আলোচনা কৰে যুৱ নেতা সমাজ সেৱক জয়ন্ত বৰাই। লগতে সন্মুখীন হৈ থকা সকলো সমস্যাসমূহৰ যুৱক যুৱতীসকলে সমাধানৰ বাবে নিজৰ নিজৰ মতামত আগবঢ়ায় যুৱ নেতা জয়ন্ত বৰাক। আৰু সকলোৱে মিলি সমষ্টিৰ সকলো সমস্যা সমাধানৰ বাবে কিছুমান সিদ্ধান্ত গ্ৰহণ কৰি অনাগত দিনবোৰত আগুৱাই যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ হয়। আমি উন্নয়নটো একো দেখা নাই। মই প্ৰত্যেকখন মিটিঙতে কওঁ, প্ৰত্যেকটো ছ'চিয়েল মিডিয়াতে মই লিখোঁ, কাৰণ উন্নয়ন বুলি ক'লে অকল ৰাস্তা ঘাটকেইটাই উন্নয়ন হ'লে নহ'ব নহয়। উন্নয়ন নকৰে অকল বিহালীতে যে ৰাস্তা ঘাট হৈছে, বাকী সমষ্টিত কি ৰাস্তা ঘাট হোৱা নাই নেকি? আজি পদ্ম হাজৰিকা সমষ্টিতো ৰাস্তা ঘাট হৈছে, উৎপল বৰা ডাঙৰীয়া সমষ্টিতো হৈছে, বিশ্বনাথ চাৰিআলিতো হৈছে।